I have already discussed two types of narrations in my earlier classes. I have discussed how positive and negative sentences can be converted from direct narration to indirect narration. And secondly, how interrogative sentences can be converted from direct narration to indirect narration. And now I am going to discuss two more important items of narration. One is imperative sentence. I am going to teach you how to convert a direct imperative sentence into indirect narration. I have already told you that while doing interrogative narration or while doing the narration of interrogative sentences, we usually apply two methods. One is WH word use কৰিব পাৰি যেনে what is your name বাক্যটো যদি আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিব লগা হয় তেতিয়াহ'লে আমি what শব্দটো as it is ব্যৱহাৰ কৰি তাৰ পাছৰ বাক্যখিনি সলাম যেনে যদি কোনোবাই কয় ৰাম said to me what is your name সেই বাক্যটো আমি যেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম তেতিয়া আমি কম ৰাম asked me what my name was what to what হিচাপে থাকিব আৰু দ্বিতীয় indirect narration or interrogative narration ক্ষেত্ৰত আমি if অথবা whether শব্দটো ব্যৱহাৰ কৰো excuse me if অথবা whether শব্দটো ব্যৱহাৰ কৰো আৰু এই if বা whether শব্দটো আমি তেতিয়াহে ব্যৱহাৰ কৰো যেতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত থকা বাক্যটো ভাৰ্বেৰে আৰম্ভ হয় যেনে are you going to school এই বাক্যটো যদি ইনভার্টেড কমাৰ ভিতৰত থাকে অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনত থাকে সেটো যদি আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিব লগা হয় তেতিয়া আমি এই ভাৰ্বটোৰে আৰম্ভ হোৱা বাক্যটোৰ কাৰণে আমি if অথবা whether শব্দটো নিজাকে ব্যৱহাৰ কৰো অৰ্থাৎ মই আগৰ পাঠটো নিলিখাকে বুজাই কৈছো ৰাম asked me if I was going to school. এই are to জেগাত আমি প্ৰথমতে if টো ব্যৱহাৰ কৰি ললো কাৰণ are টো আমি বেলেগ জেগালৈ নিব লাগিব আৰু are টোক আমি সলনি কৰিব লাগিব গতিকে ইনডাইৰেক্ট নেৰেশ্যনৰ ক্ষেত্ৰত যদি ইন্টাৰগেটিভ সেন্টেন্স হয় তেতিয়া হলে সেন্টেন্সটো যদি what to which এনেকুৱা এটা শব্দৰে আৰম্ভ হয় ইনভাৰ্টেড কমাৰ ভিতৰত তেতিয়া হলে আমি wh word দি পেলাই অৰ্থাৎ what which where how এইবিলাক দি পেলাই আৰম্ভ কৰিম indirect narration ভিতৰত আৰু যদি বাক্যটো ভাৰ্বেৰে আৰম্ভ হয় তেতিয়াহ'লে আমি if বা whether দি তাক সলনি কৰিম এতিয়া মই ঠিক এই দুটা পাৰ হৈ মই ইম্পেৰেটিভ সেন্টেন্সলৈ আহিব খুজিছো ইনডাইৰেক্ট নেৰেশ্যন অৰ্থাৎ ইনডাইৰেক্ট নেৰেশ্যনত ইন্টাৰগেটিভ সেন্টেন্সত আমি if বা whether ব্যৱহাৰ কৰো কিন্তু ইনভাৰ্টেড কমাৰ ভিতৰত ইন্টাৰগেটিভ সেন্টেন্সও সদায় ভাৰ্বেৰে আৰম্ভ হয় do did অথবা অন্য am is are এনেকুৱা যেটা ভাৰ্বেৰে আৰম্ভ হয় এইবিলাকৰ ক্ষেত্ৰত আমি if বা whether ব্যৱহাৰ কৰো কিন্তু ইম্পেৰেটিভ সেন্টেন্সৰ বাক্যবিলাকো ভাৰ্বেৰে আৰম্ভ হয় মই এটা ইম্পেৰেটিভ সেন্টেন্সৰ সেন্টেন্স লিখিছো bring me a glass of water It is imperative sentence. Bring me a glass of water. এতিয়া imperative sentence বিলাকত এটা বিশেষত্ব হল বাক্যটো সদায় ভাৰ্বেৰে আৰম্ভ হয় যদি ইয়াৰ আগত এটা সাবজেক্ট থাকে you bring me a glass of water আসলতে কিন্তু এই সাবজেক্টটো উল্লেখ কৰা নাথাকে ই লুকাই থাকে গতিকে ইয়াক আমি সেকাৰণে ব্ৰেকেটৰ ভিতৰত থকা সেকাৰণে ইয়াক আমি কতো নিলিখো আমি ডাইৰেক্টলি কওঁ bring me a glass of water এতিয়া imperative sentence or বাক্যবোৰ যেহেতুকে ভাৰ্বেৰে আৰম্ভ হয় গতিকে আমি if বা whether দিম নেকি যেহেতুকে আমি ইন্টাৰগেটিভ সেন্টেন্সত ভাৰ্বেৰে আৰম্ভ হোৱা বাক্যবিলাকত আমি if বা whether দিছিলো কিন্তু এখিটা কথা মনত ৰাখিব লাগিব ইন্টাৰগেটিভ সেন্টেন্সৰ বাক্যবিলাক যদিও ভাৰ্বেৰে আৰম্ভ হয় সেইবিলাক কিন্তু কেতিয়াও মেইন ভাৰ্ব নহয় সেইবিলাক হয়
হেল্প ডু ডিড এই দুটা হ'ব যি দুটা হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হ'ব আৰু নহলে এম ইজ আৰ ৱাজ ৱেৰ হেজ হেভ বিন এনেকুৱা ধৰণৰ যিখিনি আমি অক্সিলিয়াৰী ভাৰ্বৰ লিষ্ট আমাৰ হাতত আছে বা অক্সিলিয়াৰী ভাৰ্ব হিচাপে যিখিনি আমি ব্যৱহাৰ কৰোঁ সেই ভাৰ্ববিলাকেৰে ইণ্টাৰগ্ৰেটিভ সেন্টেন্সবোৰ আৰম্ভ হয় কিন্তু ইম্পেৰেটিভ সেন্টেন্সবিলাক কেতিয়াও অক্সিলিয়াৰী ভাৰ্বেৰে বা হেল্পিং ভাৰ্বেৰে কেতিয়াও আৰম্ভ হ'ব নোৱাৰে ই সদায় মেইন ভাৰ্বেৰে আৰম্ভ হয় আৰু সেই কাৰণে আমি ইম্পেৰেটিভ সেন্টেন্সৰ বাক্যক যেতিয়া ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম তেতিয়া কিন্তু আমি ইফ বা ৱেডাৰ ব্যৱহাৰ নকৰোঁ যেনেকৈ ইণ্টাৰগ্ৰেটিভ সেন্টেন্সত আমি ব্যৱহাৰ কৰিছিলোঁ গতিকে এতিয়া আমি সেইকাৰণে ইম্পেৰেটিভ সেন্টেন্সৰ বাক্যবিলাক কৰোঁতে আমি এটা বেলেগ নিয়ম ফলো কৰিব লাগিব আমি বেলেগ এটা নিয়ম অনুসৰণ কৰিব লাগিব when we convert an interrogative sentence from direct narration to indirect narration we usually use if or whether if the sentence begins with a verb with a helping verb or if the sentence begins with a WH word like what, which, where, how, etc. Then we convert the sentence of the direct narration into indirect narration by using the same word, that is what or which or how, whichever is there in the sentence. বাক্যটো যিটো ভাৰ্বে থাকে যিটো WH word থাকে সেই wordটোক আমি ব্যৱহাৰ কৰোঁ যেনে I am writing a sentence for example he said to me what is your name he said to me what is your name in that case he asked me what my name was এনেকৈ কৰিম we will convert the sentence interrogative sentence from direct narration to indirect narration by using the WH word as it was in the direct sentence but in case of imperative sentence we do not have such words like what, which, how, etc. One important thing. And another important thing is that in imperative sentence, we do not have any helping verb at the beginning of the sentence. Like, are you reading? That type of sentence is not there. So, imperative sentence begins with a main verb. Here you can see, bring me a glass of, bring is a main verb, bring me a glass of water. So while we do imperative sentence, so we follow a different rule. আমি যেতিয়া imperative sentence বাক্য কৰিম আমি এটা বেলেগ নিয়ম পালন কৰিম মই বাৰে বাৰে কৈছো যে imperative sentence সদায় মূল ভাৰ্বেৰে আৰম্ভ হয় interrogative sentence helping ভাৰ্বেৰে আৰম্ভ হয় এই পাৰ্থক্যটো তোমালোকে বিশেষ ধৰণে বুজিব লাগিব যেতিয়া helping verb দেখিবা তেতিয়া বুজিবা হেল্পিং ভাৰ্বে যদি বাক্যটো আৰম্ভ হৈছে তেতিয়া বুজিবা সিফালে এইটো ইণ্টাৰগ্ৰেটিভ সেন্টেন্স হয় আৰু তেতিয়া তুমি ইফ বা ৱেডাৰ ব্যৱহাৰ কৰিবা তোমালোকে কিন্তু যেতিয়া দেখিবা যে ভাৰ্বটো মেইন ভাৰ্বে আৰম্ভ হৈছে যেনে ব্ৰিং মি এ গ্লাছ অফ ৱাটাৰ গো দেয়াৰ সিট ডাউন প্লিজ ষ্টেণ্ড আপ প্লিজ হেল্প মি উইথ 100 rupees so in that case the verb is not a helping verb it's a main verb and the main verb cannot be replaced with a word like if or whether main verb থকা বাক্যবিলাকক if বা whether দি আমি সেন্টেন্সটো ৰিপ্লেস কৰিব নোৱাৰো ভাৰ্বটো ৰিপ্লেস কৰিব নোৱাৰো সেই কাৰণে মই বাক্যটা লিখি দেখাছো ইয়াত he said to me just let me change it he said to his student stand up on the bench this is the sentence imperative sentence stand up on the bench benchor oporat thiyo howa he said to his students so in case of an imperative sentence we must find out the meaning of the sentence within the inverted comma imperative sentence or ক্ষেত্ৰত আমি ইনভাৰ্টেড কমাৰ ভিতৰত থকা বাক্যটোৰ অৰ্থটো চাব লাগিব এই অৰ্থটোৱে এই বাক্যটোৱে কি কৈছে হুকুম দিছে নিৰ্দেশ দিছে নে অনুৰোধ কৰিছে নে উইশ কৰিছে নে কি কৰিছে সেই অৰ্থটো চাই আমি ইয়াৰ ভাৰ্বটো সলাব লাগিব মনত ৰাখিব লাগিব ইম্পেৰেটিভ সেন্টেন্সত ভাৰ্বটো সলনি হ'বই কি কেতিয়াও said বা told এই দুটা নাথাকে গতিকে আমি এই বাক্যটো চালো তেওঁ ছাত্ৰজনক কৈছে ছাত্ৰজনক অটোমেটিক্যালি তেওঁ নিৰ্দেশ দিব পাৰিব বা অৰ্ডাৰ দিব পাৰিব গতিকে আমি এই ষ্টেণ্ড আপ অন দা বেঞ্চ বাক্যটো অৰ্ডাৰ দিছে বুলি আমি ধৰিম হুকুম
অৰ্ডাৰ দিছে বুলি আমি ধৰিম গতিকে অৰ্ডাৰ দিবলৈ হ'লে আমি ইয়াত saidৰ জেগাত অৰ্ডাৰ ভাৰ্বটো ব্যৱহাৰ কৰিম he ordered his student এইখিনিত আমি saidৰ সলনি অৰ্ডাৰ ভাৰ্বটো ব্যৱহাৰ কৰিলো কাৰণ ইয়াত হুকুম দিছে said বুলি ক'লে কেৱল কোৱা বুজাব কোৱা বুজালে এই বাক্যটোৰ অৰ্থটো ইয়াত সম্পূৰ্ণকৈ নোলাবগে তাৰ পিছত কিন্তু আমি সদায় মনত ৰাখিব লাগিব ইম্পেৰেটিভ সেন্টেন্সৰ ভাৰ্বটোৰ আগত এটা টু প্ৰিপজিশন লাগিব আৰু ভাৰ্বটো ইয়াত যেনেকৈ আছে তেনেকৈ ব্যৱহাৰ হ'ব টু ষ্টেণ্ড আপ to stand up on the bench এই নিয়মত আমি কৰিব লাগিব ভাৰ্বটো সলাব লাগিব বাক্যটোৱে যিটো অৰ্থ বুজাইছে যদি ৰিকুৱেষ্ট হয় তেওঁ যদি ৰিকুৱেষ্ট কৰে প্লিজ ষ্টেণ্ড আপ অন দ্য বেঞ্চ বুলি যদি কয় তেতিয়াহ'লে আমি এইটো ৰিকুৱেষ্টেড শব্দটো ব্যৱহাৰ কৰিম যদি তেওঁ বেলেগ এটা অনুৰোধ কৰে তেতিয়াহ'লে তেওঁ আমি ইয়াত সেই শব্দটো ব্যৱহাৰ কৰিম আৰু তাৰপিছত মেইন ভাৰ্বটোৰ আগত সদায় টু প্ৰিপজিশন দিব লাগিব সকলো বাক্যতে হ'ব ইম্পেৰেটিভ সেন্টেন্সৰ সকলো বাক্যতে টু প্ৰিপজিশনটো খাব মই আৰু এটা বাক্য এটা কৰি দেখাইছো তোমালোকে বুজিবৰ কাৰণে My friend said to me please give me your bike my friend said to me ইয়াতো সেদি আছে আগৰ বাক্যটো ঠকা নিচিনাকৈ কিন্তু ইয়াৰ ভিতৰৰ বাক্যটো ইনভাৰ্টেড কমাৰ ভিতৰৰ বাক্যটো এটা বেলেগ অৰ্থ বুজাইছে সেইটো অৰ্ডাৰ বুজোৱা নাই সেইটোৱে বুজাইছে ৰিকুৱেষ্ট গতিকে আমি ইয়াত যিহেতুকে বাক্যটোৱে যিহেতুকে ৰিকুৱেষ্ট বুজাইছে অনুৰোধ কৰা বুজাইছে গতিকে আমি ইয়াত ৱৰ্ডটো সেইদৰ জেগাত ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিব লাগিব মাই ফ্ৰেণ্ড ৰিকুৱেষ্টেড মি request option to nalage gotike nidiba my friend requested me to give verb to ase to give him his bike my friend requested me to give him his bike to give khopelika kane to give him your bike ma agate ekhani shikaisile je yak second person thikila hoday object to logo gotike give him itu my bike hobo moi okoman monojog nidia kane khobder kholoni hoisile my friend requested me to give him my bike your bike to my bike hoi gol aru me to him hol karon e me to my friend ok bujaise gotike imperative sentence bilakor khetrot ami main verb to agot e give to ase give hor agot to দিব লাগিব to give him his my bike গতিকে ইম্পেৰেটিভ সেন্টেন্স বিলাকৰ সকলোৰে ক্ষেত্ৰত আমি এই নিয়মটো ফলো কৰিম কৰবাত ৰিকুৱেষ্ট কৰিম কৰবাত অৰ্ডাৰ কৰিম কৰবাত ডাইৰেক্ট কৰিম আৰু যদি বাক্যটো এক্স্যাক্টলি কি সুৰত কৈছে অস্পষ্ট হয় মানে ক্লিয়াৰ নহয় তেতিয়া তোমালোকে ask me শব্দটো ব্যৱহাৰ কৰিব পাৰিবা he asked me to do that কিন্তু যদি কেতিয়াবা এনেকুৱা হয় যে go there তেনেকুৱা যদি হয় তেতিয়া কিন্তু স্ট্ৰেইট আমি অৰ্ডাৰ শব্দটোকে ব্যৱহাৰ কৰিম কাৰণ এইটো হুকুম দিছে কেতিয়াবা কিছুমান ক্ষেত্ৰত অকমান মিনিংটো অস্পষ্ট হয় কিছুমান সেন্টেন্সত তেতিয়া আমি ask শব্দটো ব্যৱহাৰ কৰিব লাগিব my friend asked me to do this you know গতিকে তেনেকুৱা ধৰণৰ বাক্য ইম্পেৰেটিভ সেন্টেন্সত আমি কৰিব পাৰিম মই আৰু এটা ইম্পেৰেটিভ সেন্টেন্স কৰি দেখাইছো my father said to me meet my friend at the airport
এনেকুৱা বাক্যবিলাকৰ ক্ষেত্ৰত হয়তো এক্সেক্টলি অৰ্ডাৰ নহবও পাৰে তেনেকুৱাবিলাকত আমি ডাইৰেক্ট শব্দটো ব্যৱহাৰ কৰিব পাৰিম মাই ফাদাৰ directed me এনেকুৱা লিখিব পৰা যাব directed me to meet his friend at the airport এনেকুৱা বাক্য লিখিব এনেকুৱা ধৰণৰ এনেকুৱা ভাৰ্ব আমি ব্যৱহাৰ কৰোঁ ডাইৰেক্ট মানে নিৰ্দেশ দিয়া my father directed me to meet his friend at the airport etu bhul nahoy my father directed me to meet his friend at the airport gotike ami ketiba jetia meaning to directly order dia ba directly request kora nubujai tenukwa bilakot ami direct শব্দটো ব্যৱহাৰ কৰিব পাৰো আৰু অকলে ask শব্দটো ব্যৱহাৰ কৰিব পাৰো গতিকে এই কিটা হল ইম্পেৰেটিভ সেন্টেন্সৰ এক্সাম্পল আমি দুটা বেসিক পইণ্ট মনত ৰাখিম যে ইম্পেৰেটিভ সেন্টেন্সত ভাৰ্বটো সলাব লাগিব ভাৰ্ব টু বি চেঞ্জড এক নম্বৰ কথাটো ভাৰ্ব টু বি চেঞ্জড as according to the meaning of the sentence within inverted comma verb is to be changed as according to the meaning of the verb within the in the sentence within the inverted comma ভিতৰত থকা বাক্যটোৰ অৰ্থটো চাই আমি বাক্যটোৰ ভাৰ্বটো সলাব লাগিব এটা এক নম্বৰ কথা আৰু দুই নম্বৰ কথাটো হ'ল ভাৰ্বৰ আগত সদায় টু দি প্লাই আমি ব্যৱহাৰ কৰিব লাগিব to be added before the verb in the sentence within inverted comma to be added before the verb in the sentence within inverted comma gote inverted comma ভিতৰত থকা ভাৰ্বটোৰ আগত to preposition আমি যোগ দিব লাগিব দি বাক্যটো বনাব লাগিব dear students মই imperative sentenceৰ এটা এক্সাম্পল তোমালোকক কৰি দেখুৱালো আৰু বুজাইও কলো মানে এটা কথা মনত ৰাখিব লাগিব গ্ৰামাৰ নেৰেশ্যনে হওক ভয়েস চেঞ্জে হওক বা টেন্সে হওক গ্ৰামাৰ মেথমেটিক্সৰ নিচিনা কৰিলেহে তাৰ বিভিন্ন এক্সাম্পল বিলাক ওলাই আৰু বিভিন্ন এক্সাম্পল বিলাক কৰাৰ পাছতহে এজন ষ্টুডেন্ট নেৰেশ্যনে হওক বা ভয়েস চেঞ্জে হওক এই সম্পৰ্কে কনফিডেন্ট হ'ব পাৰে গতিকে তোমালোকে এনেকুৱা কিছু এক্সাম্পল গ্ৰামাৰ কিতাপত এভেইলেবল আছে লৈ তোমালোকে কৰিবা কৰি মিলাই চাবা মই মোৰ এটা ফোন নাম্বাৰ দি দিছো কিবা কাৰণত কোনবা সেন্টেন্সত যদি তোমালোকৰ কনফিউজন হয় তেতিয়া হলে মোলে ফোন কৰি কলেও মই শুদ্ধ কৰি দিম মোৰ ফোন নাম্বাৰটো হৈছে 9435150876 তোমালোকে এই নাম্বাৰটোত মোলে ফোন কৰিলো মই কিবা এক্সাম্পল যদি কৰা তোমালোকে ফোনত কৈ দিলো মই শুধৰাই দিম বা এক্সাম্পলত কৰোতে যদি কিবা কনফিউজন হয় হেতু মই শুধৰাই দিম ছাত্ৰ ছাত্ৰীসকল ভিডিওটো চাবা ভাল লাগিলে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ